কোনে কেতিয়া কি সিদ্ধান্ত ল'ব কোৱাটো টান। ৰাজনীতিৰ যিটো এটা উতল পুতল আৰু যিটো এটা BTCত মানে শক্তিৰ যিটো এটা পৰীক্ষা হৈ আছে, কোনটো দলৰ কাৰ শক্তি কিমান আছে আৰু কোনটো দলে সঁচাকৈ ৰাইজৰ কাৰণে কাম কৰা আচল অৰ্থত দল হয়, নেতা হয়, এইবিলাকো আপোনালোকে জানে। এতিয়া BPF হাগ্ৰামা মহিলাৰী বৰ্তমানৰ BTC চৰকাৰেহে ৰাইজৰ কল্যাণমূলক কাম কাজ কৰিব পাৰে আৰু ৰাইজৰ লগত থাকিব পাৰে। BTCৰ শক্তিশালী কৰিবৰ কাৰণে, উন্নয়নৰ কাৰণে কাম কৰা দল। গতিকে মই ভাবোঁ যে অকল কাম্পা চন্দনৰ কথা নহয়, ভালেখিনি দলৰ আমাৰ মানে BPF দল ত্যাগ কৰি যোৱা বা আগৰ পৰাই BPFৰ লগত নথকা বিভিন্ন দলবিলাকৰ লগত কাম কৰা ব্যক্তিসকলেও, নেতাসকলেও আমাৰ BPF দলত মানে এই যোগদান বা BPF দলত চামিল হোৱা এইটো চলি থাকিব। আৰু মানে সময়ত কোনে কি মানে ক'ত কেনেকুৱা ধৰণৰ সিদ্ধান্ত লৈ পেলাই যোগদান কৰিব, আমি গোটেইবিলাক আমি গম পাম।